নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকন'লজি ইনফো চেনেললৈ আপোনালোকক স্বাগতম। তো বন্ধু বান্ধৱীসকল, আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰিম। তো আজিৰ টপিকটো হৈছে যে কোন চনত কোনটো যুদ্ধ বা কি সংঘটিত হৈছিল, কোনটো ৰণ হৈছিল, তো এই বিষয়ে আজি আলোচনা কৰিম। তো গোটেই চন আগতে এটা ভিডিঅ' দিছোঁ, পাৰ্ট 1, আজি পাৰ্ট 2 দিম। তো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, সম্পূৰ্ণলৈকে চাব, স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন প্ৰেছ কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ মই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে এই যে মই কিন্তু 1 নম্বৰ কুৱেশ্যন যেনেকৈ আছে, কোন চনত পলাশী যুদ্ধ হৈছিল। তো ইয়াৰ যেটো আপোনাৰ অপশ্যন A, B, C, D এনেকৈ দিয়া আছে। তো মই কিন্তু গোটেইকেইটা তেনেকৈ দিয়া নাই, আপোনালোকে চাব, ইয়াত তলত চাব, এনেকৈ দিয়া নাই। কিয় দিয়া নাই এইটো আপোনালোকে জানেই, যে যদি বেছি অপশ্যন দিলে কিন্তু আপোনালোকৰ কনফিউজটো বেছি হৈ যাব। তাৰ বাবে মই ডাইৰেক্ট এনচাৰটোতহে ফ'কাছ কৰিছোঁ। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ 1 নম্বৰ প্ৰশ্নত আছে, কোন চনত পলাশী যুদ্ধ হৈছিল। তো আপোনালোকে সকলোৱে পৰিচিত যুদ্ধ এইটো, 1757 চনত পলাশী যুদ্ধ হৈছিল। তো নেক্সট কুৱেশ্যনটো হৈছে 2 নম্বৰত কোৱা হৈছে যে পানিপথৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত। পৰীক্ষাত কিন্তু 4টা অপশ্যন থাকিব, মই জাষ্ট এটা দিছোঁ। 1526 চনত কি হৈছিল, পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। আৰু পানিপথৰ প্ৰথম যুদ্ধ হৈছিল বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত। বাবৰৰ পৰাজয় হৈছিল, বিজয় হৈছিল, বাবৰ বিজয় হৈছিল। আৰু 3 নম্বৰত হৈছে পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনত হৈছিল। পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল। আৰু পানিপথৰ দ্বিতীয় যুদ্ধত হৈছিল আকবৰ আৰু হিমুৰ মাজত হৈছিল। আকবৰ কি হৈছিল, আকবৰ বিজয় হৈছিল। নেক্সট আছে পানিপথৰ তৃতীয় যুদ্ধ কোন চনত হৈছিল। পানিপথৰ তৃতীয় যুদ্ধ হৈছিল 1761 চনত পানিপথৰ তৃতীয় যুদ্ধ হৈছিল। তো নেক্সট কুৱেশ্যনটো আছে, আৰু লগতে এইটো আছে যে একচুৱেলি দিছোঁ মই, পানিপথৰ যুদ্ধটো কাৰ কাৰ মাজত হৈছিল। পেছোৱা বাজিৰাও আৰু আহমদ শ্বাহ আব্দালীৰ মাজত হৈছিল পানিপথৰ তৃতীয় যুদ্ধ। তো নেক্সট কুৱেশ্যনটো আছে 5 নম্বৰত কোৱা হৈছে যে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপ লং হ'ব, আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব, চালেহে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। আৰু গোটেই চনবোৰ হয়তো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ মনত থাকিব, কনচেপ্টত থাকিব, আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো। তো 5 নম্বৰত আছে যে কোন চনত বক্সাৰ যুদ্ধ হৈছিল। বক্সাৰ যুদ্ধ হৈছিল 1761 চনত বক্সাৰ যুদ্ধ হৈছিল। আৰু বক্সাৰ যুদ্ধ হৈছিল নবাব মীৰ কাছিম আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি হৈছিল, বিজয় হৈছিল, জয় লাভ কৰিছিল, বিজয় হৈছিল। 6 নম্বৰত কোৱা হৈছে যে প্ৰশ্ন নম্বৰ 6, গান্ধীজীয়ে কোন চনত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। এইটো হ'ব 1915 চনত আহমেদাবাদত সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। তো 7 নম্বৰত আছে যে তৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল। তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল 1191 চনত খ্ৰীষ্টাব্দত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল। আৰু তৰাইনৰ প্ৰথম যুদ্ধত হৈছিল দিল্লীৰ চৌহান বংশৰ ৰজা আছিল তৃতীয় পৃথ্বীৰাজ চৌহান আৰু গজনীৰ ৰজা মহম্মদ ঘুৰিৰ মাজত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল। আৰু তৰাইনৰ প্ৰথম যুদ্ধত পৃথ্বীৰাজ চৌহান কি হৈছিল, বিজয় লাভ কৰিছিল। তো নেক্সট আছে 8 নম্বৰত কোৱা হৈছে যে তৰাইনৰ দ্বিতীয় যুদ্ধ কোন চনত হৈছিল। তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল 1192 চনত। এইটো চাব, প্ৰথমটো হৈছিল 1191 আৰু দ্বিতীয়টো হৈছিল 92 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন আছে, আৰু তৰাইনৰ দ্বিতীয় যুদ্ধ কি হৈছিল এইটো কৈ দিছোঁ মই। দিল্লীৰ চৌহান বংশৰ ৰজা তৃতীয় পৃথ্বীৰাজ চৌহান আৰু গজনীৰ ৰজা মহম্মদ ঘুৰিৰ মাজত হৈছিল।
আৰু মহম্মদ গুৰি কি হৈছিল জয়লাভ কৰিছিল পৃথ্বীৰাজ চৌহান নিহত হৈছিল লগতে যুদ্ধৰ লগত নিহত হৈছিল 9 নম্বৰত কোৱা হৈছে যে কোন চনত ৰেগুলেটিং আইন প্ৰণয়ন কৰা হৈছিল কোন চনত ৰেগুলেটিং যেটো এক্ট আছিল এই এক্টটো প্ৰণয়ন কৰা হৈছিল হেতু হৈছিল 1773 চনত ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰা হৈছিল প্ৰণয়ন কৰা হৈছিল 10 নম্বৰত কোৱা হৈছে যে কোন চনত পিটৰ ভাৰত আইন পিটৰ যেটো চাব পিটৰ ভাৰত আইন প্ৰণয়ন কৰিছিল 1784 চনত কৰিছিল 11 নম্বৰত কোৱা হৈছে 11 ডাবল হৈ গল নেকি নাই 11 নম্বৰত কোৱা হৈছে যে মুম্বাইৰ আৰু থানেৰ মাজত কোন চনত ৰেল চলাচল আৰম্ভ কৰিছিল মুম্বাই আৰু থানেৰ মাজত 1853 চনত ৰেল চলাচল আৰম্ভ কৰিছিল আগৰ মই যিখিনি চন উল্লেখ কৰিছো বা ইয়াৰ উল্লেখ কৰিছো ইয়াৰ বাহিৰত আৰু প্ৰশ্নত নাহে ইয়াৰ পৰাই আহিব যেন লাগে আৰু আগতে এটা দিছো আজি এটা দিলো 12 নম্বৰত কোৱা হৈছে যে সিপাহী বিদ্ৰোহ কোন চনত হৈছিল সিপাহী বিদ্ৰোহ হৈছিল 1857 চনত সিপাহী বিদ্ৰোহ হৈছিল 13 নম্বৰত কোৱা হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ যেটো আছে ভাৰতীয় জাতীয় কংগ্ৰেছ আইন যেটো আইএনসি কোৱা হয় ইণ্ডিয়ান নেশনাল কংগ্ৰেছ যেটো আছিল এটো কোন চনত প্ৰতিষ্ঠা হৈছিল 1885 চনত প্ৰতিষ্ঠা হৈছিল কোন চনত কুতুবউদ্দিন আইবকৰ দিল্লীত দাহ বংশৰ প্ৰতিষ্ঠা হৈছিল এটো 1206 চনত হৈছিল 15 নম্বৰত কৈছে যে টালিকোটাৰ যুদ্ধ কোন চনত হৈছিল টালিকোটাৰ যুদ্ধ হৈছিল 1565 চনত হৈছিল 16 নম্বৰত কোৱা হৈছে যে হালদিঘাটৰ যুদ্ধ যেটো আছিল হালদিঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল হালদিঘাটৰ যুদ্ধ হৈছিল 1576 চনত হৈছিল আৰু আকবৰ আৰু ৰাণা প্ৰতাপৰ মাজত হৈছিল আৰু আকবৰে কি কৰিছিল জয়লাভ কৰিছিল নেক্সট আছে 17 নম্বৰত কোৱা হৈছে জোনাকী কাকতৰ প্ৰকাশ কোন চনত হৈছিল জোনাকী কাকতৰ প্ৰকাশ হৈছিল যে 1889 চনত প্ৰকাশ হৈছিল 18 নম্বৰত কোৱা হৈছে যে অসমত প্ৰবল ভূমিকম্প কোন চনত হৈছিল অসমত প্ৰবল ভূমিকম্প হৈছিল 1897 চনত 19 নম্বৰত কোৱা হৈছে কোন চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল কোন চনটো দিয়া নাই লিখা নাই মিস্টেক হৈ গল কোন চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল 1901 চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল 20 নম্বৰত আছে ডিগবয়ত তেল শোধনাগাৰ যেটো ৰিফাইনাৰী আছে কোন চনত স্থাপন হৈছিল 1901 চনত হৈছিল 21 নম্বৰত কোৱা হৈছে অসম এছ'চিয়েশ্যনৰ জন্ম কেতিয়া হৈছিল বা কোন চনত কেতিয়া নহয় কেতিয়া হলতো আকৌ তাৰিখটো আহি যাব যে অসম এছ'চিয়েশ্যনৰ জন্ম কোন চনত হৈছিল 1903 চনত হৈছিল 22 নম্বৰত কোৱা হৈছে যে কোন চনত অসম এছ'চিয়েশ্যনৰ অধিৱেশন অনুষ্ঠিত হৈছিল 1905 চনত যেটো অধিৱেশন হৈছিল হেতু প্ৰতিষ্ঠা হৈছিল 3 চনত 23 নম্বৰত কোৱা হৈছে প্ৰথমবাৰ কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল প্ৰথমবাৰ মহাত্মা গান্ধী আহিছিল 1921 চনত আহিছিল অসমলৈ আৰু দ্বিতীয়বাৰ আহিছিল কিমান চনত 1926 চনত মহাত্মা গান্ধী চাৰিবাৰ অসমত আহিছিল চাৰিবাৰ 4 টাইমছ আহিছিল আৰু 24 নম্বৰত কৈছে যে দ্বিতীয়বাৰ আহিছিল 1926 চনত আৰু তৃতীয়বাৰ আহিছিল 1934 চনত চতুৰ্থবাৰ আহিছিল মহাত্মা গান্ধী চতুৰ্থবাৰ অসমলৈ আহিছিল 1946 চনত 1946 চনত আহিছিল 27 নম্বৰ কোৱেশ্চন কোন চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল অসম চিকিৎসা মহাবিদ্যালয় যেটো আছে আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল যেটো আছে এটো প্ৰথমে অসমত স্থাপিত কৰা হৈছিল এটো প্ৰথম এটা মেডিকেল কলেজ আৰু এটো হৈছিল 1947 চনত ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো আছে যে 29 কোৱেশ্চন নম্বৰ হৰাইঘাটৰ দলঙৰ উদ্বোধন কোন চনত কৰা হৈছিল হৰাইঘাটৰ যেটো দলং আছে হৰাইঘাট দলঙৰ যেটো উদ্বোধন হেতু হৈছিল
1962 চনত উদ্বোধন কৰা হৈছিল 30 নম্বৰত আছে কোন চনত অসমত চাহ আৱিষ্কাৰ কৰিছিল যেটো চাহ আৱিষ্কাৰ হৈছিল 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন আছে 31 নম্বৰত কৈছে যে কোন চনত এণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত আৰু এটো হৈছিল মই এটো কৈ দিছো কাৰ লগত হৈছিল ছাৰ আৰ্চিবেল্ড কেম্পবেল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ছাৰ আৰ্চিবেল্ড কেম্পবেল আছিল কোন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী মানুহ আৰু মহামিন লকিঅৰ টিন বৰ্মদেহৰ মাজত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে 32 নম্বৰ পিয়লি ফুকনক কোন চনত ফাঁসি দিয়া হৈছিল পিয়লি ফুকনক 1830 চনত ফাঁসি দিয়া হৈছিল 33 প্ৰশ্ন নম্বৰ 33 কোৱা হৈছে যে কোন চনত অসম বাংলা ভাষাৰ প্ৰৱৰ্তন হৈছিল অসমত কোন চনত বাংলা ভাষাৰ প্ৰৱৰ্তন হৈছিল এটো হৈছে 1836 চনত অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল নেক্সট কোৱেশ্চনটো আছে 34 শিৱসাগৰত প্ৰথম হাই স্কুল প্ৰতিষ্ঠা হৈছিল 1843 চনত কোন চনত শিৱসাগৰত প্ৰথম হাই স্কুল প্ৰতিষ্ঠা হৈছিল 1843 চনত হৈছিল নেক্সট কোৱেশ্চনটো আছে অৰুণোদয় কাকতখন কোন চনত প্ৰকাশ পাইছিল 1846 চনত অৰুণোদয় কাকতখন প্ৰকাশ পাইছিল 36 নম্বৰত কোৱা হৈছে যে পিয়লি বৰুৱা কোন চনত ফাঁসি দিয়া হৈছিল 1858 চনত পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল 37 নম্বৰ কোৱেশ্চনত আছে যে বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা কোন চনত প্ৰচলিত হৈছিল 1873 চনত হৈছিল বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা প্ৰচলন হৈছিল 38 আছে কোন চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হৈছিল 1969 চনত কৃষি মহাবিদ্যালয় স্থাপিত হৈছিল 39 আছে শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল 1968 চনত স্থাপন কৰা হৈছিল 40 নম্বৰত কোৱা হৈছে কোন চনত যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল 1884 চনত যোৰহাটত সাৰ্বজনিক সভা গঠন কৰা হৈছিল 41 নম্বৰ কোৱেশ্চনত আছে যে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 42ত কৈছে যে কোন চনত ভাৰতীয় ৰিজাৰ্ভ বেংক যেটো আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যেটো আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1935ত 1935 চনত প্ৰতিষ্ঠা হৈছিল 43ত কোৱা হৈছে কোন চনত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল 1947 চনত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল কোন খ্ৰীষ্টাব্দত হিউৱেন চাং অসমত আহিছিল 629 খ্ৰীষ্টাব্দত হিউৱেন চাং অসমত আহিছিল 45 নম্বৰ কোৱেশ্চনত আছে কোন চনত অসমত কাগজ কল স্থাপন কৰিছিল যেটো কাগজ কল আছে যেটো আছিল পেপাৰ মিল যেটো আছে এটো 1971 অৰ্থাৎ 1971 চনত স্থাপন হৈছিল এস্টাবলিশ হৈছিল 46 নম্বৰ কোৱেশ্চনত আছে কোন চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল 1917 চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল 47 নম্বৰ কোৱেশ্চনত আছে কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল 1913 অৰ্থাৎ 1917 চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল কাক ৰবীন্দ্ৰনাথ ঠাকুৰক 48 নম্বৰ কোৱেশ্চনত আছে কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল এটো 1388 অৰ্থাৎ 1888 চনত হৈছিল কোৱেশ্চন নম্বৰ 49 আছে কোন চনত মিৰ্জুমালাই অসম আক্ৰমণ কৰিছিল মিৰ্জুমালাই কিমান চনত অসম আক্ৰমণ কৰিছিল এটো কিমান চনত নহয় কোন চনত কিমান হলে তাৰিখ আহি যাব 1662 চনত কৰিছিল কোৱেশ্চন নম্বৰ 50 আছে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল এটো ইম্পৰ্টেন্ট হয় 1919 চনত অমৃতসৰ পাঞ্জাবত হৈছিল 51 নম্বৰ কোৱেশ্চনত আছে যে কোন চনত মহাত্মা গান্ধীৰ ডাণ্ডি যাত্ৰা যেটো আছে ডাণ্ডি যাত্ৰা যেটো আছে
সেইটো হৈছিল 1913 চনত হৈছিল, আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 52, কোন চনত গান্ধী আৰিয়ন চুক্তি, যেটো গান্ধী আৰিয়ন চুক্তি আছিল সেইটো কোন চনত স্বাক্ষৰিত হৈছিল? সেইটো হৈছিলে 1931 অৰ্থাৎ 1931 চনত হৈছিলে। 53 নম্বৰ কুৱেশ্যনত আছে যে ৰাওলাট আইন, এইটো কি ইম্পৰ্টেণ্ট দেই, গোটেইকেইটা ইম্পৰ্টেণ্ট মই লিখি দিছোঁ ইয়াত, আপোনালোকে কুৱেশ্যন উইথ এনচাৰকেইটা নোট ডাউন কৰি ৰাখিব, নহ'লে স্ক্ৰীনশ্বট কৰি ৰাখিব, খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰাই যেন কুৱেশ্যনবিলাক কাটে, আৰু এইখিনি চনৰ ভিতৰতে উল্লেখ থকা যিবিলাক চন মই উল্লেখ কৰিছোঁ গোটেইকেইটা ইম্পৰ্টেণ্ট, আৰু মই আগৰ প্ৰিভিয়াছ কুৱেশ্যনৰ পৰাই ফ'ল' কৰিছোঁ, প্লাছ চিলেবাছ ৱাইজ গোটেইখিনি মই কালেক্ট কৰি আপোনালোকৰ নোটকেইটা বনাইছোঁ। তো নেক্সট আছে ৰাওলাট আইন, যেটো আছে ৰাওলাট আইন প্ৰণয়ন হৈছিল 1919 চনৰ, 1919 কি হৈছিল? ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিলে। 54ত কোৱা হৈছে যে কোন চনত মুছলিম লীগ যেটো আছিল, মুছলিম লীগ লীগ 1906 অৰ্থাৎ 1906 চনত মুছলিম লীগ গঠন হৈছিল। তো বন্ধু-বান্ধৱীসকল আজি এইখিনি। তো ইয়াত যিকেইটা চন মই উল্লেখ কৰিছোঁ এইটো হৈছে পাৰ্ট 2, আৰু পাৰ্ট 1ও আছে, আপোনালোকে সেইকেইটা গৈও চাব পাৰিব প্লেলিষ্টত গৈ। তো গোটেইকেইটা চন মই আশা কৰোঁ যে আপোনালোকে এই দুটা ভিডিঅ' চালে যেন গোটেই চনৰ কনচেপ্টটো আহি যাব, আৰু ইয়াৰ পৰা যেন প্ৰশ্ন পৰীক্ষাত আহে, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো হয়তো মই অপশ্যন টাইপত দিয়া নাই, অপশ্যন টাইপত আপোনালোকৰ নালাগেও বাৰু, এইটো এক্সাম নহয়তো। তো আপোনালোকে জাষ্ট কনচেপ্ট কৰিলেই হ'ল, কনচেপ্ট ৰাখিলেই হ'ল, মনত ৰাখিলেই হ'ল যে চন কোনটো চনত কি হৈছিল, কি ঘটিছিল। তো গোটেইসমূহ চন মই ইয়াত দি দিছোঁ। তো আপোনালোকে এইবিলাক ধুনীয়াকৈ পঢ়িব, নোট ডাউন কৰি ৰাখিব, ইন ফিউচাৰত আপোনালোকৰ প্ৰয়োজন পৰিব। আৰু লগতে মই এটা কথা আকৌ কৈছোঁ যে যিকোনো নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগলৈ আপোনাৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আশা কৰিছোঁ যে মোৰ মেম্বাৰ্ছ বহুত হৈ গৈছে অলৰেডি, চ' সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে সকলোৱে নিজৰ নিজৰ ইচ্ছাত উপনীত হ'ব পাৰে। তাৰ বাবে মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলোকে মনৰ আশাটো ওপৰৱালাই পূৰ্ণ কৰে, সেইটোৰে কামনা কৰি আজি সামৰণি মাৰিছোঁ। ধন্যবাদ, অন্য এটা ভিডিঅ'ত লগ পাম।